বন্ধুসকল নমস্কাৰ। আজি আমি এতিয়া অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কথা পাতিম। আমি যিসকলে কম টকা ইনকাম কৰোঁ সেইসকলে ভাবোঁ যে ইমান কম টকাৰে আমি চলিম কেনেকৈ, ইনভেষ্ট কেনেকৈ কৰিম, ক'ত ইনভেষ্ট কৰিম আৰু আমাৰ সপোনবোৰ কেনেকৈ পূৰ কৰিম। যদি আপুনিও তেনেকৈ ভাবিছে তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই। এতিয়া আমি 100ৰ পৰা 500 টকাকৈ ইনভেষ্ট কৰিও ভৱিষ্যতে এটা ভাল কেপিটেল গঢ়িব পাৰোঁ। বন্ধুসকল আপোনালোকক ডুৱাফিন টিপছলৈ স্বাগতম। একেবাৰে কম টকা ইনভেষ্ট কৰিও আমি কিদৰে ধনী হ'ব পাৰোঁ, কিদৰে ইনভেষ্ট কৰিব লাগে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল ইনভেষ্টমেণ্টত ডিচিপ্লিন কিয় মানি চলিব লাগে। এই আটাইবোৰ বিষয় সহজভাৱে বুজিবৰ বাবে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। তেন্তে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। মাত্ৰ 100ৰ পৰা 500 টকা ইনভেষ্ট কৰিও লাখপতি হোৱা সম্ভৱনে? যদি এই প্ৰশ্ন আপোনাৰ মনত আছে তেনেহ'লে ইয়াৰ উত্তৰ হৈছে নিশ্চয় সম্ভৱ। বৰ্তমান সময়ত আপুনিও প্ৰতিদিনে বা প্ৰতি সপ্তাহ অথবা প্ৰতি মাহে মাত্ৰ 100ৰ পৰা 500 টকা মিউচুৱেল ফাণ্ডত SIPৰ জৰিয়তে, SIP মানে হৈছে ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লানৰ জৰিয়তে ইনভেষ্ট কৰিব পাৰে। এই সুবিধা আগতে কেৱল বেছি ডাঙৰ এমাউণ্টৰ বাবেহে আছিল, কিন্তু বৰ্তমান সময়ত বহুকেইটা মিউচুৱেল ফাণ্ড কোম্পানীয়ে মিনিমাম SIP এমাউণ্ট মাত্ৰ 100ৰ পৰা 500 টকা কৰি দিছে, যাৰ ফলত আমি কম টকা ইনকাম কৰা মানুহেও সহজে SIPৰ জৰিয়তে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰি কম্পাউণ্ডিং ইণ্টাৰেষ্টৰ সহায়ত ভৱিষ্যতে এটা ভাল এমাউণ্ট আমি জমা কৰিব পাৰোঁ। কম্পাউণ্ডিং ইণ্টাৰেষ্ট মানে হৈছে চক্ৰবৃদ্ধি সুদ। উদাহৰণস্বৰূপে ধৰি লওক মান্থলি আপুনি মাত্ৰ 500 টকা SIPত ইনভেষ্ট কৰিলে। এতিয়া 12% এনুৱেল এভাৰেজ ৰিটাৰ্ণ যদি ধৰি লোৱা হয় তেন্তে 20 বছৰত ই এপ্ৰক্স 5 লাখ টকাতকৈ অধিক হ'ব। আৰু যদি আপুনি 1000 টকাকৈ মান্থলি SIPত ইনভেষ্ট কৰে তেন্তে ই হ'বগৈ প্ৰায় 10 লাখ টকাতকৈ অধিক। সেইবাবে বন্ধুসকল কম টকা আছে বুলি ভয় খাব নালাগে। টকা ঘটাৰ বাবে ইনভেষ্টমেণ্টত টাইম আৰু ডিচিপ্লিনে হৈছে প্ৰধান শক্তি। আজিৰ তাৰিখত SIP বা মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাটো একেবাৰে সহজ কাম। এতিয়া বহুকেইটা বিশ্বাসযোগ্য এপছ আছে যাৰ জৰিয়তে আমি সহজভাৱে SIPত ইনভেষ্ট কৰিব পাৰোঁ। তাৰ ভিতৰত কেইটামান হ'ল গ্ৰ', জেৰোধা কইন, কুবেৰা, ইটি মানি, পেটিএম ইত্যাদি। আপুনি যদি এণ্ড্ৰইড ফোন ব্যৱহাৰকাৰী হয় তেনেহ'লে গুগল প্লে ষ্ট'ৰৰ পৰা এইবিলাক এপছ আপুনি একেবাৰে সহজভাৱে ডাউনলোড কৰিব পাৰিব। আপুনি আপোনাৰ KYC আপডেট কৰক, আপোনাৰ পেন কাৰ্ড, আপোনাৰ আধাৰ কাৰ্ডেৰে ভেৰিফিকেশ্যন কৰক আৰু আপুনি SIP বা মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাৰ কাৰণে আপুনি নিজে প্ৰস্তুত হৈ যাব। এতিয়া আপুনি ঠিক কৰক যে আপুনি কি কাৰণত ইনভেষ্ট কৰিব, মানে আপোনাৰ ইনভেষ্টমেণ্ট গ'লটো আপুনি ছেট কৰক। আপোনাৰ সন্তানৰ শিক্ষাৰ কাৰণে, আপোনাৰ নিজৰ ৰিটায়াৰমেণ্টৰ কাৰণে, আপুনি ঘৰ কিনাৰ কাৰণে, এইটো আপুনি ঠিক কৰি লওক যে আপুনি কি কাৰণত ইনভেষ্ট কৰিব ওলাইছে। তাৰপিছত আপুনি ফাণ্ড ছিলেক্ট কৰক, লাৰ্জ কেপ, ইণ্ডেক্স ফাণ্ড, আপুনি ইকুইটিত কৰিব, ডেপ্টত কৰিব নে আপুনি হাইব্ৰিড ফাণ্ডত কৰিব। তাৰপিছত আপুনি কিমান টকা আপুনি SIPত ইনভেষ্ট কৰিব সেইটো আপুনি ঠিক কৰক, 100 টকা, 500 টকা, 1000 টকা। তাৰপিছত আপুনি ডেইলি কৰিবনে, উইকলি কৰিবনে, মান্থলি কৰিব, এইটো ছেট কৰক। তাৰপিছত আপুনি অটো ডেবিট যিটো অপশ্যন সেইটো ষ্টাৰ্ট কৰি দিয়ক। অটো ডেবিট অপশ্যনটো ছেট কৰিলে কি হ'ব, ই মেনুৱেলি আপুনি বাৰে বাৰে ইনভেষ্ট কৰিব নালাগে। আপোনাৰ একাউণ্টৰ পৰা সময়মতে আপোনাৰ পইচাটো ডেবিট হৈ যাব আৰু আপোনাৰ SIPত ইনভেষ্ট হৈ যাব। তেতিয়া আপোনাৰ ইনভেষ্ট কৰোঁতে সহজ হ'ব আৰু আপোনাৰ ইনভেষ্টমেণ্ট ডিচিপ্লিনটো মেইনটেইন হ'ব। এতিয়া আহোঁ ইনভেষ্টমেণ্টত ডিচিপ্লিনৰ ইমান বেছি গুৰুত্ব কিয়। আমি সদায় সৰু টকাৰে ইনভেষ্টমেণ্ট আৰম্ভ কৰিব লাগে। যেতিয়া আমি সৰু টকা মানে কম টকাৰে ইনভেষ্টমেণ্ট আৰম্ভ কৰোঁ তেতিয়া আমাৰ ফিনেন্সিয়েল বাৰ্ডেনটো নাথাকে। যদি আমি বেছি এমাউণ্ট ইনভেষ্ট কৰোঁ তেনেহ'লে আমি কি হ'ব, ডাঙৰ এমাউণ্ট এটা প্ৰতি মাহতে, প্ৰতিদিনে বা প্ৰতি সপ্তাহত আমি এৰেঞ্জ কৰোঁতে আমাৰ অসুবিধা হ'ব পাৰে, যাৰ ফলত আমাৰ ফিনেন্সিয়েল বাৰ্ডেন আহিব। কাৰণ আমাৰ অন্যান্য সা খৰচো থাকে, অকল ইনভেষ্টমেণ্টে নাথাকে। সেইকাৰণে ইনভেষ্টমেণ্ট আমি সদায় কম টকাৰে আৰম্ভ কৰিব লাগে। তেতিয়াহ'লে আমাৰ কি হয়, ফিনেন্সিয়েল বাৰ্ডেনৰ পৰা আমি বাচিব পাৰোঁ। কিন্তু এইটো কথা মনত ৰাখিব যে কনচিষ্টেঞ্চিটো চবতকৈ ইম্পৰ্টেণ্ট। আপুনি যদি মান্থলি থৈছে মান্থলিয়ে থওক, উইকলি থৈছে যদি উইকলিয়ে থওক, আৰু যদি ডেইলি থৈছে তেনেহ'লে আপুনি ডেইলিয়ে থওক। এইটো কনচিষ্টেণ্ট হ'ব লাগিব। যেতিয়া আমি কোনো এটা এমাউণ্ট ইনভেষ্ট কৰিম আৰু বেছি দীঘল সময়লৈকে ৰাখিম তেতিয়াহে আমি কম্পাউণ্ডিং ইণ্টাৰেষ্ট মানে চক্ৰবৃদ্ধি সুদৰ লাভটো আমি উঠাব পাৰিম। কেতিয়াবা মাৰ্কেট কি হ'ব, ওপৰত যাব, কেতিয়াবা মাৰ্কেট তলত আহিব, কিন্তু আমি পেনিক হ'ব নালাগে। আমাৰ যি ইনভেষ্টমেণ্ট ডিচিপ্লিন সেইটো আমি মেইনটেইন কৰিব লাগিব। আমি যিটো গ'ল ছেট কৰিছোঁ সেই গ'লটো আমাৰ মনত ৰাখি আমি নিৰ্দিষ্ট সময়ৰ কাৰণে কি কৰিব লাগিব, ইনভেষ্টমেণ্টটো আমি কৰি থাকিব লাগিব। তেতিয়াহে আমি SIPৰ পৰা আমি লাভান্বিত হ'ব পাৰিম। ইনভেষ্টমেণ্টৰ আৰম্ভণি সদায় কম টকাৰে কৰক, কিন্তু যেতিয়া আমাৰ ইনকাম বাঢ়ি গৈ থাকিব তেতিয়া SIPৰ এমাউণ্টটো আমি কি কৰিব লাগিব, বঢ়াই গৈ থাকিব লাগিব। ৰেগুলাৰ আমাৰ যিটো প্ৰফাইল সেইটো আমি ৰিভিউ কৰি থাকিব লাগিব যে আমাৰ লাভ হ'ল, লোকচান হ'ল, ৰিস্কত আছে, কি হৈ আছে, এই ৰিভিউটো আমি ৰেগুলাৰ কৰি থাকিব লাগিব। কিন্তু বাৰে বাৰে আমি যে ইনভেষ্ট কৰিম, যিটো ফাণ্ডত ইনভেষ্ট কৰিম সেইটো সলাই থাকিব নালাগে। আৰু ইনভেষ্টমেণ্টৰ সবতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে যে আমাৰ যিটো গোল আমি কি কাৰণত ইনভেষ্ট কৰিছোঁ
এইটো জানো আমি পাহৰি নাযাওঁ সদায় এইটো মনত ৰাখি পেলাইহে আমি আমাৰ ইনভেষ্টমেণ্টটো কৰি থাকিব লাগে তো বন্ধুসকল আপোনালোকে গম পালে যে 100 পৰা 500 টকা ইনভেষ্ট কৰিও আমি আমাৰ ইনভেষ্টমেণ্টৰ আৰম্ভণিটো কৰিব পাৰোঁ আৰু যেতিয়া আমাৰ ইনকাম সোৰ্স বাঢ়ি গৈ থাকে তেতিয়া আমি আমাৰ ইনভেষ্টমেণ্টটো বঢ়াই গৈ থাকিব পাৰোঁ আৰু ভৱিষ্যতে আমি এটা ভাল এমাউণ্ট এটা আমি নিজৰ কাৰণে বচাব পাৰোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনহলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি আপোনালোকৰ এসআইপি সম্পৰ্কে মিউচুৱেল ফাণ্ড সম্পৰ্কে কিবা প্ৰশ্ন থাকে তেনহলে কমেন্টত খুদিব মই সকলো প্ৰশ্নৰে উত্তৰ দিয়াৰ কাৰণে যথাসম্ভৱ চেষ্টা কৰিম তেনহলে লগ পাম পৰৱৰ্তী ভিডিঅ'ত তেতিয়ালৈকে বিদায়